হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগছ। আশা কৰোঁ সকলো ভালে আছে। আজি 15 আগষ্ট, পোনপ্ৰথমে সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিহেতু সকলো বন্ধ হয়, ঘৰতে ময়ো আছিলোঁ ফ্ৰী, আৰু যিহেতু আমাৰ খেতিৰ কাম চলি আছে, মা ক'লে বলচোন পথাৰৰ পৰা আহোঁগৈ। মই গ'লোঁ মাৰ লগতে, গোটেইকেইটা ওলাই আহিলোঁ, মা পাপা মই দাদা। পথাৰখন আহি পেলাই তাকে চাওঁ খেতিখিনি, মানে এইবাৰ ইমান খেতি ভাল হোৱা নাই, যিহেতু বৰষুণো নাইকিয়া আৰু বহুত ৰৈ গৈছে মাটি ৰুবলৈ পানীৰ অভাৱত। তো যিখিনি পৰা হৈছে সেইখিনি খেতি কৰা হৈছে আৰু ঘৰতে। আৰু আহকচোন ৰুই চাওঁ। তেনেকৈ ইমান ৰুব নাজানো খৰকৈ, হ'লেও ৰুব পাৰোঁ আৰু বেছিকেলি যিমানখিনি পৰা যায় তাকে। আৰু পথাৰ আহি কিবা এটা বস্তু খোৱাৰ মজাই বেলেগ, হয়নে বাৰু? আৰু ভাত খোৱা কথাটো ক'বই নালাগে। কোনে কোনে বাৰু তেনেকৈ পথাৰত আহি ভাত খায় বা কিবা বস্তু খাই ভাল পায় জনাবচোন বাৰু কমেণ্টত। এণ্ড এতিয়া ফাইনেলি 12 বাজি গ'ল আৰু গৰমো লাগিছে, আৰু এতিয়া ঘৰলৈ যাওঁগৈ আৰু। বাই বাই, থেংক ইউ ছ' মাছ ৱাচিং মাই মিনি ব্লগছ। আকৌ লগ পাই এনেকুৱা মিনি ব্লগছত কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো চাই কেনেকুৱা।